কৈছা মই বুজি নাপালো হয় তুমি যদি ইয়াতে পঢ়া তোমাৰ লাইফটো বনি যাব আৰু কোনো এটা কথাই নাই নাৰান্ধো আপোনাৰ হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ মোৰ খবৰ ভাল আৰু আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ আজি ভাবিছোঁ আজি প্ৰেংক কল কৰোঁ আৰু কাক কাক প্ৰেংক কল কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব প্ৰথমতে মই মোৰ বেষ্ট ফ্ৰেণ্ড তৰালীক মই প্ৰেংক কল কৰিম আৰু কি কয় তাই চাওঁ ৰিচিভ কৰে নে নকৰে চাওঁ আৰু আপুনি কল কৰি ৰিচিভ কৰা নাই তাই আৰু এবাৰ মাৰিছোঁ হেল্ল' হেল্ল' অঁ তৰালী বা হয়নে ঠগা বাটালকে দিয়ে তাই গমে পালে কি কওঁ অঁ মানে তোমাক মই প্ৰেংক কল কৰিম বুলি ভাবিছোঁ তুমি হা অঁ তোমাক মই প্ৰেংক কল কৰিম বুলি ভাবিছিলোঁ আৰু তুমি গমে পালা মই ভাবছি মোৰ তাতে ইমান লং নাম্বাৰ দিয়া দিয়া মই অলপ পিছত কৰি আছোঁ হা নাম্বাৰ এইটো মামাৰ নাম্বাৰ দিয়া আৰু এতিয়া মই এটা স্কুল ফ্ৰেণ্ডক প্ৰেংক কল কৰিম সি আৰু ৰিচিভ কৰে নে নাই নাজানো হেল্ল' হেল্ল' অঁ ক'ত লাগিছে নাম্বাৰটো নাম্বাৰটো ক'ত লাগিছে নাম্বাৰটো ক'ত লাগিছে অঁ আপোনাৰ নামটো বিমল হয়নে হয় অঁ আপুনি বিয়া কৰাইছেনে কেতিয়া কৰাব অঁ কেতিয়া কৰাব অঁ হয় নেকি মই এজনী ছোৱালী চাইছোঁ আপোনাৰ কাৰণে হয় আপোনাৰ হোৱাটছএপ নাম্বাৰটো নাজানো যে হয় নেকি হয় কেনেকুৱা ধৰণৰ ছোৱালী লাগিব আপোনাক কওক তেতিয়াহে ভালদৰে চাই দিব পাৰিম মই ছোৱালীজনী হয় নেকি আপুনি মাতটো মিঠা চাই ছোৱালীজনীক ল'ব নেকি কিয় তাইতো দেখাত ধুনীয়া নহ'বও পাৰে ন কি কৈছে হয় নেকি বাৰু আৰু আপোনাৰ ঘৰত কোন কোন আছে হয় নেকি বাকী অঁ চিনি পাইছে নেকি হেল্ল' অঁ 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 গাইজ মাতটো ধৰিব পাৰিছে অঁ মই প্ৰেংক কল কৰি আছিলোঁ ইমান বুজি পাইছানে বাপৰে অঁ 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 দিয়া দিয়া পিছত ফোন কৰিম দিয়া তোমাক মই মামাহঁতৰ ঘৰত আহিছোঁ আমাৰ মনৰ ফ্ৰেণ্ড এজন হেল্ল' হয় হয় কৃষ্ণা হয়নে অঁ অঁ মই ডাউন টাউনৰ পৰা ফোন কৰিছিলোঁ তোমাক তুমি এবাৰ 6th চেম দিছা নেকি নাই দিয়া আৰু কি কৈছে 6th চেম ফাইনেল এক্সাম দিছা নেকি এক্সাম দিছো ৰিজাল্ট পোৱা নাই অঁ কি পঢ়িম বুলি ভাবিছা তুমি মই এপ্লিকেশ্যন কৰি থৈছিলোঁ ডাউনটাউন ইউনিভাৰ্চিটিত MSc মাইক্ৰ'বায়'লজি অঁ পঢ়িবানে এক্সাম মোৰ ৰিজাল্ট দিয়ক অঁ তাৰপিছত পঢ়িবা হয় বাকী আৰু কিবা বেচেলাৰটো মাৰ্কশ্বিটখন লাগিবই এতিয়া ৰিজাল্ট নিদিয়া মোৰ ফাইনেল মাৰ্কশ্বিটখন এনেও নাহে গতিকে আৰু সেইখনটো লাগিবই মাষ্টাৰ্ছ কৰিবৰ কাৰণে সেইকাৰণে মই ৰিজাল্টলৈকে ৰখিছোঁ আৰু অঁ ঠিকে আছে বাকী আৰু কিবা বেলেগ কৰিম বুলি ভাবিছা নেকি বেলেগ এতিয়ালৈকে ভবা নাই মই মাষ্টাৰ্ছটো কৰি লওঁ আৰু আগতে অঁ অঁ কিয় আৰু এনেই ফুৰা চুৰাৰ কথা ভাবিছানে কি কৈছে হেল্ল' হেল্ল' কি কৈছে মই বুজি নাপালোঁ হয় তুমি যদি ইয়াতে পঢ়া তোমাৰ লাইফটো বনি যাব আৰু হেল্ল' হয় কৰিছে তোমার মর
Ay tao, ay tao. তোমাৰ নামটো কি? মোৰ নামটো ভাগ্য ঠাকুৰীয়া। ভাগ্য ঠাকুৰীয়া। আৰু ঘৰত কোন কোন আছিল আগতে? ডাঙৰ ভাই আছিল, মাজু ভাই আছিল, সৰু ভাই আছিল, কি কি নাম? ৰমেশ, বংশী, যোগেন। ডাঙৰটোৰ নাম বংশী, মাজুটোৰ নাম যোগেন, সৰুটোৰ নাম যোগেন। এটা গান গাই দিয়াচোন। কি ফুলে ফুলাইছে বাটৰ মুখত শিকিলে কিনে আমাৰ বাপা কপলে আছে। দিয়া গোৱা। আন্দা মলাইছে পাণ মছলা, বালিটো দলাইছে পাণ মছলা, চিৰলা চিৰলি পাতে পাণ মছলা, আচ্ছা মাজত চাওঁ দাঁতকেইটা তোমাৰ কেইটা আছে দাঁত? তিনিটা। তিনিটা? দুটাই দেখোন আৰু কৈ আমাৰ মামাই এতিয়া গান শুনাব আপোনালোকক। কোৱা। হাই হৰি লিখে বিধাতাই ও হৰি নৰৰ কপালে কোনো থাকে মহাসুখে কোনো থাকে মহাদুখে কোনো থাকে পৰি গছৰ তলে হাই হৰিয়ে হৰিয়ে কপালৰ লিখন নেযায় খণ্ডন এইটো দুখ দিলা বিধাতাই এইটো দুখ দিলা বিধাতাই। ধন্যবাদ। ধুনীয়া আহিছে। নমস্কাৰ, মই এতিয়া আবৃত্তি কৰিম কবিতাটিৰ নাম জন আৰু সোণ। সুধিলে এদিন শনে পূৰ্ণিমাজনক লগ পাই আকাশী পথত কোৱাজন বাই আগৰ মিচিকি হাঁহি নাইকিয়া তোমাৰ অথত চেয়াৰৰ কিবা যেন বিষদে মলিন মনটো মৰা যেন লাগে দাৰুণ চিন্তাই কিবা খাইছে হিয়াখন খুলি খুলি থাকে খন্তেক থমকি ৰৈ ক'লে জন বাই হৃদয়ৰ যাতনা দাৰুণ পাৰোঁ যদি পাতলাওঁ তোমাকে কৈ কওঁ মই শুনি যোৱা শুন অতীতৰে পৰা মই জানিবা ধৰোঁ মোৰ ৰূপ কাৰ সৈতে তুলনা নহয় মোৰ ৰূপ বিশ্বজয় ৰূপ কিমান কবিয়ে মোৰ ৰচিলে কবিতা কিয় মোৰ ৰিপৰ বিভৰ লেখিলে শিৱ তোমাৰ আগত কোনোদিনে নপৰিব আৰু কোনোদিনে নপৰিব আৰু কোনোদিনে নপৰিব আৰু আবিৰ্ভাৱ সৃষ্টি কৰি তোমাকো কহিলোঁ কলিৰ শেষত হব কল্কি অৱতাৰ। এই শুনিছানে ভকাত শুনিছানে? এই যোৱা পৰহিৰ কথা সেই ৰমলা নামৰ তিৰোতাজনীয়ে এই ল'ৰা ছোৱালীক কিমানকৈ মৰিয়াইছে এই দেখিলেই বেয়া লাগি যায় হে বাপৰে বাপ তাইৰ কি যে কথা এই মৰতটো গালি পাৰিলে তাই মোকো সোধাই নিদিলে মোৰ কি আহে যায় তথাপি তোমাৰ সেই তিয়নি তলা খাওঁটো উঠিছিল চাগে হাতত থকা লৰুডালে দি দিম নেকি দুটা গোঠা লগাই এই হাজাৰ হওক দিয়াচোন তিৰোতা মানুহ বেয়াও লাগে মৰমো লাগে। অ' ভকাত উঠি যাৱাৰ সময়ত এই কি তিঙিৰি তোলা তিৰোতাৰ কথা ক'বলৈ ধৰিছা হে নহয় এই মোৰ বয়সৰে দোষ তোমাৰ বয়সৰ দোষ নহয় তোমাৰ মগজুৰ দোষ তোমাৰ দৃঢ়তা বুলি কোনো এটা কথাই নাই। নাৰান্ধো আপোনালোকৰ ভৰিতটো অকত খাই কৈছোঁ মাছ মই লুকুৱাই থোৱা নাই। মাছ কি মাছ হে মাছ নহয় মাছ সেই তেৰপৰা গৈ প্ৰথমতে এটুকুৰ মাছ আনি খালে তাৰপিছত আকৌ গৈছে দুটুকুৰ আনিব। মই মাছ খাম আৰু নাখাম মই এই খানাৰ নামত ডক্টৰলৈ 500 টকা দিছোঁ। ৰঙা চকু নেদেখিবি উলিয়াই আনিম বাপেকে এই গুৰভাকৰ গছ ভাতত কুকুৰে মুখ দিলে কি হৰি 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 যৌ বল অ' ভকা ব'লা ঐ কাৰবা এইপিনে আহ তই এই বয়সত এই এটা সমাজৰ মাজত এনেকৈ মদ্যপান কৰি তোৰ বেয়া নালাগিল হা? তই এই বিহুৰ সময়ত তুমি লাড়ু পিঠা চিনি পোৱা? তিলৰ লাড়ু পিঠাৰ লাড়ু নাৰিকলৰ লাড়ু এইবোৰ দেখিছ? নাই দেখা। মদ্যপান কৰি এই সমাজখন কুলসিত কৰিলে অ' ভকাত বলা হৰি 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 ৰাম ৰাম বলা